নমস্কাৰ, মোৰ নাম শ্ৰীমতী ঝংকিতা কাৰ্য। মই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰী। আজি কবিতা আবৃত্তি প্ৰতিযোগিতাৰ কবিতাৰ শিৰোনাম অকণমানিৰ গান। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মা, মই আজি সোণবৰণৰ সপোন দেখিলোঁ। তোৰ আঙঠিৰ ৰঙা বাখৰ পাখি পিন্ধি উৰা দেখিলোঁ। মা, অ' মা, তোৰ যে মা ৰঙা, বগা, হালধীয়া কেচৰচীয়া ৰিহা এখন আছিল, তাৰ নিচিনা চৰাই এটাই মোৰ কাষলৈ আহিছিল। মা, অ' মা, মই তোক বুলিলে সি কুটুক কুটুক কৰে আৰু ঘূৰ বুলিলে লৰ মাৰি গৈ ফুৰ ফুৰকৈ উৰে। বুজিছ মা, তাৰ চকু দুটা ঠিক তোৰ আঙঠিৰ বাখৰ আৰু গোটেই গাতে অঁকা বকা সোণৰূপৰ আকৰ। ধন্যবাদ।